নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাইছে ৰাজু টেকনলজি ইউটিউব চেনেলটো। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম 2020 চনত নতুন ঘৰৰ লিষ্টখন আহিছে নে নাই আৰু আপোনাৰ নামটো তাত আছে নে নাই। আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো লাহেকৈ প্ৰেছ কৰি দিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব। ডেছক্ৰিপশ্যনত মই এটা লিংক দিছোঁ, সেই লিংকটোত ক্লিক কৰি আপোনালোকে প্ৰথমতে এইটো পেজলৈ আহি লওক। আপোনালোকে ইয়াত দেখিবলৈ পাইছে আৱাস চব বুলি লিখা আছে, আপোনালোকে ইয়াত ক্লিক কৰক। ইয়াত ক্লিক কৰি ইয়াত ছেকেণ্ড অপশ্যনটো ৰিপৰ্টত ক্লিক কৰক। আপোনালোকে এটা বেলেগ পেজলৈ আহি যাব। আহি যায় আপোনালোকে দেখিব ওপৰত থ্ৰী ডটত ক্লিক কৰি আপোনালোকে ডেস্কটপ চাইড কৰি লওক। ডেস্কটপ চাইড কৰি লৈ যদি আপোনাৰ নতুন লিষ্টত নাম আহিছে তেনেহ'লে আপুনি এই বি নম্বৰ অপশ্যনটোত ফাইনেল প্ৰগ্ৰেছ ৰিপৰ্টত গৈ তাৰে 3 নম্বৰ অপশ্যনটো হাই লেভেল ফাইনেল প্ৰগ্ৰেছ ৰিপৰ্টত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে যদি নতুনকৈ কাৰোবাৰ ঘৰৰ লিষ্টত নাম আহিছে তেনেহ'লে ইয়াত সম্পূৰ্ণৰূপে দেখা হ'ব। আমি চাওঁ 2020-21লৈ ঘৰৰ লিষ্টত নাম আহিছে নে নাই। যদি ঘৰৰ লিষ্টত নাম আহিছে ইয়াত সম্পূৰ্ণৰূপে আহি যাব, আৰু যদি অহা নাই কি আহে তেনেহ'লে চাওঁ। আমি এতিয়া চাওঁ কি দেখায়, লিষ্টবোৰত নাম আহিছে নে নাই। ওপৰত দিয়া আছে 2020-21, তলত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। ইয়াত ষ্টেটটো চিলেক্ট কৰিব দিছে, ষ্টেটটো চিলেক্ট কৰি দিওঁ আছাম। ডিষ্ট্ৰিক্টটো মোৰ যাতে কামৰূপ ডিষ্ট্ৰিক্ট হয়, মই ইয়াত কামৰূপ চিলেক্ট কৰি দিছোঁ। কামৰূপ। এতিয়া কেপচাৰ কোডটো বহাব লাগিব। কেপচাৰ কোডটো বহাই দিলোঁ মই। কেপচাৰ কোডটো বহাই দি উঠি ইয়াত ছাবমিটত ক্লিক কৰি তলৰ ফালে নি ইয়াত ডাউনলোড PDF আহি গৈছে। ইয়াত আহিছে কোনখন গাঁৱত কিমানটা ঘৰ আহিছে, ইয়াত পঞ্চায়তে প্ৰতি কিমান ঘৰ আহিছে গোটেই আহি গৈছে। এইবিলাক আহি গৈছে ইয়াত। খনলৈ নামৰ লিষ্টবোৰ অহা নাই। নামৰ লিষ্টবোৰ এই 2 দিনৰ ভিতৰতে দি দিব। আপোনালোকে যদি এই PDFটো ডাউনলোড কৰিব বিচাৰে ইয়াত ডাউনলোড PDF দি আছে, তাত গৈ ডাউনলোড কৰি ল'ব পাৰে। মই ডাউনলোড কৰি লওঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।